মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালেই আছা। কালি আমি তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ 9 নম্বৰ পাঠ অসমৰ কাঁহ শিল্প পঢ়িছিলোঁ। এই পাঠটোত আমি অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বিখ্যাত কাঁহ শিল্পৰ বিষয়ে জানিবলৈ পাইছিলোঁ। মনত আছেনে তোমালোকৰ? এই পাঠটোত আমি কাঁহেৰে বনোৱা বিভিন্ন বাচন বৰ্তনৰ নাম পাইছিলোঁ। আজি মই তোমালোকক কাঁহেৰে নিৰ্মিত কিছুমান বাচন বৰ্তন দেখুৱাম। আহাচোন আমি চাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ হাতত থকা পাত্ৰ দুটা ভালদৰে মন কৰাচোন। এটা হৈছে কাঁহৰ বাতি আৰু এটা হৈছে বানবাতি। এইটো হৈছে কাঁহৰ বানবাতি। কাঁহৰ বানবাতি জলপান, তৰকাৰী আদি খাবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে কাঁহৰ বাতি। কাঁহৰ বাতিত আমি চাহ, দাইল, বিভিন্ন তৰকাৰী আদি খাওঁ, নহয়নে? এইখন হৈছে কাঁহেৰে নিৰ্মিত কাঁহী। নিশ্চয় তোমালোকৰ ঘৰত দেখিছা। কাঁহৰ কাঁহী ভাত বা অন্যান্য খাদ্য খোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অসমৰ কাঁহ শিল্প পাঠটোত পেহীয়েকে অনন্যাক ভাত খাবলৈ দিয়া বানকাঁহীখনৰ কথা মনত আছে নহয়? এইখনেই হৈছে কাঁহৰ বানকাঁহী। কাঁহৰ বানকাঁহীও ভাত খাবলৈ ব্যৱহাৰ কৰা হয়। এইখন হৈছে কাঁহেৰে নিৰ্মিত বটা। তোমালোকে নিশ্চয় দেখিছা। বটাত আমাৰ অসমীয়া সমাজত কি কৰা হয় বাৰু? অসমীয়া সমাজত ঘৰলৈ অহা আলহী অতিথিক বটাত তামোল পাণ আগবঢ়াই দিয়া হয় খাবলৈ। এইটো হৈছে কাঁহৰ লোটা। লোটা হৈছে এবিধ পানী থোৱা পাত্ৰ। এইটো হৈছে কাঁহৰ চৰিয়া। কাঁহৰ চৰিয়া মুখ ধুবলৈ বা পাচলি আদি ধুবলৈ ব্যৱহাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া পাঠ্যপুথিৰ 88 নং পৃষ্ঠাটোত দিয়া ক্ৰিয়াকলাপটোলৈ চোৱাচোন। ক্ৰিয়াকলাপটো হৈছে কি? ছবিৰ সৈতে মিলাই নাম লিখা। কাষৰ বাকচটোলৈ মন কৰাচোন। তাত কেইটামান বাচন বৰ্তনৰ নাম দিয়া হৈছে। সেই নামকেইটাৰ পৰা বাছি আমি ছবিৰ সৈতে মিলাই নাম লিখিব লাগে। প্ৰথমখন ছবিলৈ চোৱাচোন। এইখন কিহৰ ছবি বাৰু? এইখন হৈছে কলহৰ ছবি। এইটো এটা কলহ। দ্বিতীয় ছবিটো কিহৰ? এইটো হৈছে বটাৰ ছবি। আৰু এইখন কি বাৰু? এইখন হৈছে বানকাঁহী, নহয়নে? এইটো কিহৰ ছবি? গিলাচৰ। এইটো হৈছে বানবাতি আৰু এইটো হৈছে লোটা। এতিয়া তোমালোকে এই বাচন বৰ্তনবোৰৰ ছবি আঁকি বহীত নামবোৰ লিখিবাচোন। লগতে আৰু এটা ক্ৰিয়াকলাপ তোমালোকে কৰিবাচোন। তোমালোকে পুৰণি বাতৰি কাকত, আলোচনী আদিৰ পৰা এনেধৰণৰ কাঁহেৰে নিৰ্মিত বাচন বৰ্তনৰ ছবি সংগ্ৰহ কৰিবা আৰু তোমালোকৰ বহীত আঠা লগাই নাম লিখিবা। আজিলৈ ইমানেই। ধন্যবাদ। প্ৰিয় বন্ধুসকল, সকলোলৈকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু চেনেলটো যেন ছাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'বোৰ শেষলৈকে চাই লাইক আৰু শ্বেয়াৰ কৰে। ধন্যবাদ।